নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি থাম্বনেইলটো চাই গম পাইছে 1 এপ্ৰিলৰ পৰা আপোনালোকে পেন কাৰ্ডৰ নিয়ম সলনি হৈছে হ'ব। সেইটোকে আপোনালোকক এই ভিডিঅ'টোৰ যোগে এটা বাৰ্তা দিম বুলি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে চাব বুলি আশা কৰিলোঁ। 1 এপ্ৰিলৰ আগত যদি আপোনালোকে পেন কাৰ্ড যদি এপ্লাই নকৰে, আবেদন নকৰে, তেতিয়া আপোনালোকে বিপদত পৰিব পাৰে। কিয়নো 1 এপ্ৰিলৰ পিছৰ পৰা আপোনালোকক ডকুমেণ্টছ এতিয়া যিটো দৰকাৰ হৈ আছে তাতকৈ অধিক লাগিব। এতিয়া যদি আপুনি এপ্লাই কৰিবলৈ যায় 1 এপ্ৰিলৰ আগত, আপোনালোকে অকল আধাৰ কাৰ্ডটো দিলেই আপোনালোকে পেন কাৰ্ড এখন এপ্লাই হৈ যায়। যদি আপোনালোকে এতিয়া 1 এপ্ৰিলৰ আগত যদি এপ্লাই নকৰে, আপুনি 1 এপ্ৰিলৰ পিছত যদি এপ্লাই কৰে, তেতিয়াহ'লে আপোনালোকক ডকুমেণ্টছ আপোনালোকৰ জন্ম প্ৰমাণপত্ৰ লাগিব। কিছুমানৰ যিহেতু জন্ম প্ৰমাণপত্ৰ নাই, আগৰ যিসকল লোক আছিলে, যিহেতু আপোনালোকে যদি এতিয়াই এপ্লাই কৰে আপোনালোকৰ সুবিধা হ'ব। সেইটোকে আপুনি যদি 1 এপ্ৰিলৰ পিছত যদি এপ্লাই কৰে পেন কাৰ্ড এখন, আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ নহ'লে আপোনাৰ লাগিব স্কুল চাৰ্টিফিকেট, নাইতো আপোনাৰ জন্ম প্ৰমাণপত্ৰ আৰু এখন কোৰ্টৰ পৰা লিখা দিয়ে সেয়া এখন লাগিব, নহ'লে মানে আপোনালোকে পেন কাৰ্ড এপ্লাই কৰিব নোৱাৰিব। সেইটোকে আপোনালোকে 1 এপ্ৰিলৰ আগত আপোনালোকে পেন কাৰ্ডখন এপ্লাই কৰি লওক। আপোনাৰ সুবিধাৰ্থে মই এই ভিডিঅ'টো বনালোঁ। আপোনালোকে 1 এপ্ৰিলৰ আগত আবেদন কৰক। আধাৰখন দিলেই আপোনালোকৰ পেন কাৰ্ডটো আপোনালোকৰ আবেদন হৈ যাব। আপোনালোকে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। কিছুমানে যদি এপ্লাই নাই পোৱা, আপোনালোকে শ্বেয়াৰ কৰি দিলে মানে যিসকলে গম নাপায় সেইসকলে এই ভিডিঅ'টো চালে এই বাৰ্তাটো গম পাব। সেইটোকে আপোনালোকক অনুৰোধ জনাইছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু ইয়াকে কৈ মই ভিডিঅ'টো ইয়াতে আজি ভিডিঅ'টো ইমানেই আছিল। আৰু যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ সকলোকে। জয় আই অসম।